গাইজ আমি মন্দিৰৰ ভিতৰলৈ আহিলোঁ। এইটো মন্দিৰৰ ভিতৰৰ বেক চাইড আপোনালোকে দেখা কাষত এটা বম পুখুৰী আছে। মই আপোনালোকক অলপ ওচৰৰ পৰা দেখাবলৈ চ' গাইজ আমি আহি পাইছোঁ মাধৱ মন্দিৰ। চ' ফ্ৰেণ্ড এইখন আছে আমাৰ মাধৱ মন্দিৰৰ মেইন গেট, যিখন ভাল পাই লাইক ছাবস্ক্ৰাইব কৰি দিব। আৰু মই এনেকুৱা ধৰণৰ ভিডিঅ' মোৰ বস্তু হাতিয়াৰ আছে ৰে প্ৰথমতে বাইদেউ গুড মৰ্ণিং। গুড মৰ্ণিং। মই এই বটলটো মাৰামাৰি নকৰিবি দে, জাপ মাৰিবই খুজিছোঁ দেখোন না। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। তেনেহ'লে আপোনালোকে আমাৰ আগৰ ভিডিঅ' চাই গমেই পালে আমি ক'ত আহিছোঁ, ইয়াতে মানে কি কৰিব আহিছিলোঁ গমেই পালে আপোনালোকে। ভিডিঅ'টো চাই আমি হাজোত আহিছিলোঁ, হাজোত ড্ৰাইভিং কৰিলোঁ। কৰাৰ পাছত এতিয়া আজি আমাৰ ইয়াৰে পৰা যাম। আজি আমি গোটেইখিনি আমাৰ যিখিনি গ্ৰুপত আছিলোঁ, কিন্তু ইয়াৰে পৰা যোৱাৰ আগতে আমি হাজোত আমাৰ এইটো ফাৰ্ষ্টবাৰ আহিছোঁ। মানে হাজোত আগতে কেতিয়াও অহা নাছিলোঁ, এইটো আমাৰ হাজোত ফাৰ্ষ্ট হয় ফাৰ্ষ্টবাৰ আহিছোঁ। কিন্তু হাজোৰ ইয়াতে মাধৱ মন্দিৰ আছে, তো যাওঁতে মানে আপোনালোকৰ আগত মাধৱ মন্দিৰৰ কিছুমান অলপ ভিডিঅ' বনাই আপোনালোকৰ আগত ৰাখিব পাৰিম, সেইটো মই আজি চেষ্টা কৰিম। তেনেহ'লে আজি আমি ইয়াৰে পৰা ওলাম, ইয়াৰে পৰা বিদায় ল'ম। তো ভিডিঅ'টো চাই লওক। আজি আপোনালোক মই হাজোৰ মাধৱ মন্দিৰৰ কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিম। যিখিনি টিম আহিছিলোঁ আমি ছয়গাঁৱৰ পৰা, আমি গোটেই আজি ইয়াৰ পৰা গৈ আছোঁ। যোৱাৰ আগতে আমি মাধৱ মন্দিৰটো চাই যাম একবাৰ, আৰু আপোনালোকক দেখাব চেষ্টা কৰিম। চ' আমাৰ আগত গৈ আছে আমাৰ মেম আছে, নাজিবুল আছে, দিলদাৰ আছে, আমাৰ লগৰী এজন আছে, চাৰিজনে আছে। আমি এতিয়া গৈ যাওঁ মাধৱ মন্দিৰৰ কিছু ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম। প্ৰথমতে বাইদেউ গুড মৰ্ণিং। গুড মৰ্ণিং। মই এই বটলটো কিনিছোঁ, কেনেকুৱা লাগিছে? ভাল লাগিলে কমেণ্ট কৰিব। হয় নাজিবুল গুড মৰ্ণিং। ডাইনেমোৰ ক'ত যাওঁ সিদি ইপিনে। গুড মৰ্ণিং দিলদাৰ। মৰ্ণিং। চাওঁ গৈ থাকোঁ এতিয়া কি হয়। পিছপিনে আমাৰ বছ কি কৰে? মোৰ বস্তু হাতিয়াৰ আছে। মাৰামাৰি নকৰিবি, জাপ মাৰিবই খুজিছোঁ দেখোন না। তো ফ্ৰেণ্ড আমি অলপ পিছতে মাধৱ মন্দিৰ পামেই, আৰু ইয়াতে ফুৰিছিলোঁ কিছুমান বাসিন্দাক পিছপিনে দেখা পাইছে আপোনালোকে। ইয়াতে ফুৰিছিলোঁ অলপ আগত গৈ আমি ৰাইট চাইডে সোমালে মাধৱ মন্দিৰ পাম। তেনেহ'লে মাধৱ মন্দিৰটো চাই লওক আপোনালোকে যদি চোৱা নাই মাধৱ মন্দিৰটো কেনেকুৱা। আমিও চোৱা নাই, আমি এনেই কিতাপত পঢ়িছিলোঁ আগতে মাধৱ মন্দিৰৰ বিষয়ে বা পুৱামকাৰ বিষয়ে অলপ। কিন্তু ইয়াতে আমাৰ ফাৰ্ষ্টবাৰ এইটো অহা হয় হাজোত। সেইকাৰণে অলপ আমাৰ যিখিনি বন্ধু আছে সিহঁতে কৈছে যাম ঘৰত যাম কৈছোঁ, কিন্তু আমি সিহঁতক অলপ মনালোঁ যে আহিছোঁ হাজোত, আৰু আকৌ আহিব পাৰিম নে নাই, নেক্সট ইয়েৰত আহিম বুলি আমাৰ আশা আছে ৰানিঙত। কিন্তু এইবাৰ আহিছোঁ, এইবাৰ আমি হাজোৰ কিছুমান ভিডিঅ' বনাই আপোনালোকক আগত ৰাখিব পাৰিম। সেয়ে এতিয়া যাই আছোঁ হাজো মন্দিৰ দেখুৱাবৰ কাৰণে। ভিডিঅ'টো চাই থাকক, হাজো মন্দিৰ আপোনালোকক দেখুৱাম ভালকৈ, তাতে কি আছে, পুখুৰী আছে, কি আছে, ডাঙৰ মন্দিৰ আছে হাজোত। তেনেহ'লে ব'লক ভিডিঅ'টো চাই থাকক। চ' ফ্ৰেণ্ড আপোনালোকে দেখাব লাগছে আমাৰ নিশ্চয় সন্মুখতে এইটো আছে মাধৱ মন্দিৰৰ মেইন গেটটো। কিন্তু আমি যাম সোমাই এৰে পৰা। এতিয়া আমি ওচৰত যাই দেখুৱাম আপোনালোকক। মই দূৰৰ পৰা জুম কৰি দেখুৱাই আছোঁ। আমাৰ বন্ধুসকল আগত গৈ আছে তিনিজন। চ' এতিয়া আমি এই গেটেৰে প্ৰৱেশ কৰি আপোনালোকক মই মাধৱ মন্দিৰৰ সম্পূৰ্ণ ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম, কি আছে কি নাই, মন্দিৰবোৰৰ কিমান দাম আছে। আপোনালোকে দেখা নাই যদি ভিডিঅ'টো চাই থাকক। এতিয়া আমি ইয়াৰে পৰা এণ্ট্ৰি কৰিম। চব ফ্ৰেণ্ড এইখন আছে আমাৰ মাধৱ মন্দিৰৰ মেইন গেট, যিখন চাব পাৰিছে। ইয়াতে ডাঙৰ এটা গেট দিয়া আছে। ইয়াতে মানে এনেকুৱা হনুমানৰ মূৰ্তি বনাই দিয়া হৈছে, চাব পাৰে। চাওক দেৱদেৱীৰ এটা মূৰ্তি আছে, লগাই দিয়া আছে, ফটো লগাই দিয়া আছে দেৱদেৱীৰ। চ' ফ্ৰেণ্ড আমি এতিয়া এণ্ট্ৰি কৰিলোঁ মাধৱ মন্দিৰত। মাধৱ মন্দিৰ এণ্ট্ৰি কৰিলোঁ এৰিয়াত। এতিয়া মাধৱ মন্দিৰ দেখুৱাম আপোনালোকৰ আগত আছে মাধৱ মন্দিৰ অলপ আগত। আমি গৈ আছোঁ মাধৱ মন্দিৰ চাবৰ কাৰণে। ৰাইজ মোৰ যাব মন নাই একচুৱেলি, তাহোন মোক জোৰ কৰি লৈ যাই আছে। এইবিলাক মোৰ চাব মনে ইমান মানে আগ্ৰহ নাই। তাহোনবিলাক আজি আমি ফাৰ্ষ্ট আহিছোঁ, আমি জন্মত দেখা নাই, সেইকাৰণে তাহোন আজি বোলে চাব আহিছে। আমি হাজোৰ বিষয়ে কিতাপত মানে আৰু সোনকালে ঘৰত যাব লাগে। কিতাপটো চাইছোঁ, কিতাপত চাওঁ মানে এনেই চাওঁ, আৰু কি হাজোৰ বিষয়ে মোক কমেণ্ট কৰিব।
হাজোৰ বিষয়ে কিতাপতে পঢ়িছিলোঁ, কিন্তু আমি ডাইৰেক্ট মানে দেখা পোৱা নাছিলোঁ তাতে কি আছে। পুৱামক্কা আছে, মাধৱ মন্দিৰ আছে। আপোনাৰ আজি আমি ৰিয়েলি চাম আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকক। চ' গাইজ আমি আহি পাইছোঁ মাধৱ মন্দিৰ, শ্ৰী শ্ৰী জয়সাগৰী মাধৱ মন্দিৰত আহি পাইছোঁ। আমাৰ সিপিনে নিশ্চয় কাষত এটা বম পুখুৰী আছে। মই আপোনালোকক অলপ ওচৰৰ পৰা দেখাব। ইয়াতে মানে বম ডাঙৰ ডাঙৰ মাছ আছে, কাছুৱা আছে। আমি শুনিবলৈ পালোঁ কাছুৱা মাছ এনেকুৱা চাওক। বম ডাঙৰ পুখুৰী, কি বঢ়িয়া জেগা ঠাই আছে ইয়াতে চাবৰ কাৰণে। চাওক চলাৰ মাজত চলাৰ থোৱা হৈছে। মই আপোনাক ভিতৰত সোমাই দেখাবলৈ চেষ্টা কৰিম। এইখনে হৈছে মাধৱ মন্দিৰৰ মেইন, যিটো আমি এতিয়া উঠিম ইয়াৰে পৰা আমি চাওক ফ্ৰেণ্ড। মাধৱ মন্দিৰৰ যিটো পুখুৰী, ডাঙৰ পুখুৰী আছে মাধৱ মন্দিৰৰ সেই কাষতে তলতে, মানে মাধৱ মন্দিৰৰ ওপৰত আছে পাহাৰত, আৰু এইটো তলতে পুখুৰীটো আছে। চাওক কিমান ডাঙৰ পুখুৰী, আৰু চাইডত এনেকৈ কাছুৱাৰ পিকচাৰ বনাই দিয়া হৈছে। চাওক কাছৰ পিকচাৰ, আৰু এইটো কিবা বনাই দিয়া হৈছে। ইমান ডাঙৰ পুখুৰী, চাওক ইয়াতে কাছুৱা আছে, ডাঙৰ ডাঙৰ মাছ আছে। মানে এতিয়া পূজা কৰিবলৈ আহে, ইয়াতে পূজা মানে পূজা দিয়ে। চাওক কিমান ডাঙৰ পুখুৰী এটা। এতিয়া আমি ওপৰলৈকে যাওঁ। ওপৰত মন্দিৰ আছে, ডাঙৰ মন্দিৰ। মন্দিৰটো মাধৱ মন্দিৰটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো বলক মন্দিৰ চাওঁ আজি। আমি ফাইনেলি মাধৱ মন্দিৰ আহি পালোঁ, আৰু আহিয়ে মই এটা ধূপ ল'লোঁ। ধূপ লৈ কিয়নো মই পূজা কৰি মাধৱ মন্দিৰত আৰু আহিব পাৰিম নে নোৱাৰিমতো কোনো ঠিক নাই। তেনে এইবাৰ যে আহিছোঁ, মানে ইয়াতে পূজা কৰিম, দৰ্শন কৰি যাওঁ মন্দিৰটো। চাওক তেনেকৈ বঢ়িয়াই সজাই থোৱা হৈছে। এইটো চিৰিৰ ওপৰতে পিছপিনে আছে। চাওক তেনেহ'লে বলক এতিয়া দৰ্শন কৰিবলৈ যাওঁ মাধৱ মন্দিৰত। আপোনালোকে ভিডিঅ' চাই থাকক। আমি এতিয়া উঠিম পাহাৰৰ ওপৰত। মাধৱ মন্দিৰ চাওক কিমান বঢ়িয়াকৈ সজাইছে, চিৰি দিয়া হৈছে। বলক আমি এতিয়া যাওঁ মাধৱ মন্দিৰত দৰ্শন কৰিবলৈ। ৱেলকাম মাধৱ মন্দিৰ। চাওক মাধৱ মন্দিৰৰ প্ৰথম এইটো ইয়াৰে পৰা সোমাব লাগিব। তাৰপিছত আমি মাধৱ মন্দিৰৰ ভিতৰত কি কি দৃশ্য আছে আপোনাক দেখাবলৈ চেষ্টা কৰিম। পিছৰ দৃশ্য চাওক। বাপৰে ৱাহ, সৌটো খাই লওক, এইটো পুখুৰী। তেনেহ'লে বলক ভিতৰত যাওঁ। বলক যাওঁ মাধৱ মন্দিৰ দৰ্শন কৰি আহোঁ। দৰ্শন কৰি ইয়াৰে পৰা লাহেকৈ ওলাই যাওঁ। চ' ফাইনেলি গাইজ আমি মন্দিৰৰ ভিতৰলৈ আহিলোঁ। এইটো মন্দিৰৰ ভিতৰৰ বেক চাইড আপোনালোকে দেখা পাব লাগিছে মোৰ সন্মুখত চিধা। চাওক এইটো মন্দিৰ ইমান পুৰণা, চাওক চাই লওক ইয়াতে। আৰু এইখন মন্দিৰত চাই লওক ভালকৈ আপোনালোকে। এইখন মন্দিৰত ইয়াতে কোনো ধৰণৰ মূৰ্তি ইয়াতে লগোৱা নাই। এইখন যদি আপোনালোকে দেখাব লাগিছে দেৱালত, এইখন মন্দিৰৰ দেৱালত কোনো ধৰণৰ ইয়াতে মূৰ্তি লগোৱা নাই। ইয়াতে মানে এই দেৱালতে আৰ্ট কৰিছে, মানে বহুত পুৰণা মন্দিৰ। ইয়াতো ইয়াতে আগৰ মানুহবিলাক ইয়াতে আৰ্ট কৰিছে, তাতে আৰ্ট কৰিছে। চাই লওক এইটো কোনো এনেকুৱা মূৰ্তি নহয় যাতে মানে মূৰ্তি আনি তাত থোৱা হৈছে। এখন মন্দিৰৰ চাৰিওপিনে এনেকুৱা বিভিন্ন প্ৰকাৰৰ দেৱ দেৱতাৰ এনেকুৱা ফটো আছে। চাই লওক আপোনালোকে চাব পাৰে। আমি নাজানো এখন দেৱ দেৱতাৰ নাম ক'ব নোৱাৰিম। চাৰিওপিনে এখন মন্দিৰৰ বিভিন্ন ধৰণৰ এনেকুৱা দেৱ দেৱতাৰ ফটো লগোৱা হৈছে, কিন্তু ফটো এইটো আনি লগোৱা হোৱা নাই, ইয়াতে আৰ্ট কৰিছে। এইটো ফটো আপোনালোকে দেখাব পাইছে। চাওক আৰু মন্দিৰৰ তলত এনেকুৱা গণেশৰ মানে মূৰ্তি দিয়া, মানে গণেশৰ ছবি দিয়া হৈছে। চাই লওক চাৰিওপিনে আছে এইটো। ঠিক মন্দিৰৰ তল ভাগত এনেকুৱা চাৰিওপিনে গণেশৰ মূৰ্তি এনেকৈ লগোৱা হৈছে। তো গাইজ আপোনালোকে দেখিবলৈ পাইছে এইটো মাধৱ মন্দিৰৰ বেক চাইড। মই আগপিনে চাইডে আপোনালোকক দেখুৱাম এতিয়া আগ চাইডটো। এইটো মাধৱ মন্দিৰৰ বেক চাইড হয়। চাওক মাধৱ মন্দিৰৰ পিছপিনে যিটো চাইড দিয়া হৈছে এইটো মাধৱ মন্দিৰৰ বেক চাইড। আৰু এইপিনে দিয়া আছে আপোনাৰ বহুত পুৰণা যিটো এইটো লেখা নাই কিহৰ বা হয়, এতিয়া নাম চাম লেখা নাই, কিন্তু চাবলৈ বহুত ধুনীয়া। চাওক নিজে আপোনালোকে চাই লওক। নিশ্চয় দেখা পাইছে বঢ়িয়াকৈ সজাই থোৱা হৈছে। বঢ়িয়াকৈ নাম দিয়া নাই, এতিয়া ভিতৰত কি আছে কি এটা গম নাপাওঁ, কিন্তু বঢ়িয়া ধুনীয়াকৈ কৰি থোৱা হৈছে। চ' ফ্ৰেণ্ড যিমান পাৰোঁ অলপ চলপ মাধৱ মন্দিৰ আপোনালোকক দেখুৱালোঁ, ক'লোঁ অলপ চলপ যিমান পাৰোঁ আৰু আমি। তো এতিয়া আমি যাওঁ পূজা কৰিব। পূজা কৰোঁ ভিডিঅ'টো চাই লওঁ আৰু এইবোৰ লাহেকৈ।
মই এতিয়া চাকি দিবলৈ সাজু হৈছোঁ মানে জ্বলাম সাজু হৈছোঁ মানে যিহেতু মানে দিব কৈছিলোঁ ভিতৰত কিন্তু ভিতৰত অলপ দেৰি হ'ব মানে ভিতৰত বাবুনে পূজা কৰি আছে নহ'লেও আধা ঘণ্টা এঘণ্টা সময় লাগিব তো আমাৰ ইমান সময় নাই যিহেতু আমাৰ লগৰে আৰু আহিছে 3-4জন আমাৰ ঘৰত যাওঁতে অৱদান কৰি আছে সিহঁতৰ কাৰণে জলদি কৰিবলৈ সিহঁতে ফোন কৰি আছে তো আমি ইয়াতে সুধিছোঁ ইয়াতে দিয়া অভিমানে কিনো ত্ৰিখাৰে বান্ধে যাক হাঁহি অভিমানে কিনো ত্ৰিখাৰে বান্ধে যাক হাঁহি সব ফাইন আউট ভিডিওটো হৈ গ'ল তেতিয়া বলক যাওঁ তলৰ ভিডিঅ' অলপ কিছুমান আছে দেখুৱাব এইটো দেখুৱাই চেষ্টা কৰিম সব ফ্ৰেণ্ড ফাইনেলি মোৰ দৰ্শন হৈ গ'ল দেখা পাইছে মোৰ মেইন দুৱাৰ পূজা কৰিব পাৰে কিন্তু মই ভিতৰত কেমেৰা নল'লোঁ ভিতৰত কেমেৰা ল'ব নহয় বেয়া কথা ভিতৰত কেমেৰা লৈ গ'লে কিন্তু ভিতৰত কেমেৰা লৈ নগ'লোঁ মই দৰ্শন কৰি আহিলোঁ এতিয়া আমি ওলাই যাওঁ ইয়াৰে পৰা তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু মই এনেকুৱা ধৰণৰ ভিডিঅ' আনি থাকিম আপোনালোকৰ সন্মুখত তেনেহ'লে আজি আমি ইয়াৰে পৰা বিদায় লওঁ সম্পূৰ্ণ ভিডিঅ'টো চাই যদি আপোনালোকক ভাল লাগে তেনেহ'লে লাইক কৰি কমেণ্ট কৰি জনাব আৰু আপোনালোকক আহিবলৈ চেষ্টা কৰিব গণেশৰ দৰ্শন কৰিবলৈ কাৰণ ইয়াতে বহুত পুৰণা মন্দিৰ এইটো আমি এবাৰ আহিছিলোঁ কোনো ভাগ্যত ৰানিং কাৰণে কিন্তু আহাৰ কাৰণে বহুতে ভাল হ'ল আমি এতিয়া দৰ্শন কৰিব পাৰিলোঁ মই লগতে আপোনালোকক আহিব চাব ভিডিঅ'টো সম্পূৰ্ণ মই ইয়াৰে মন্দিৰকেইটা দেখাইছোঁ ইয়াতে অলপ হোটেল আছে আৰু এতিয়া ইয়াৰে পুখুৰী যিটো আছে আপোনালোকক কৈছোঁ পুখুৰীত ডাঙৰ ডাঙৰ মাছ কাছো আছে ডাঙৰ এটা পুখুৰী আছে আৰু ইয়াৰে অলপমান আগত গ'লে পুৱা মক্কাও আছে কিন্তু তাতে যাব কোচিছ কৰিম কিন্তু আমাৰ যিটো লগৰীয়া আছে সিহঁতে কৈছে জবৰদস্তি সিহঁতে মানে তেতিয়াৰ পৰা জোৰ কৰি আছে যে যাব লাগে সিহঁতে দেৰি হৈ আছে যাব লাগে কিন্তু সিহঁতক আমি লগৰীয়াহঁতক মানে জবৰদস্তি কৰি আমি আনিলোঁ ইয়াতে মন্দিৰত ইয়াতে কাম হৈ গ'ল এতিয়া চাওক যদি আমাৰ লগৰীয়াহঁতে যায় পুৱা মক্কা তাৰো আমি অলপমান ভিডিঅ' দেখাম আপোনালোক পুৱা মক্কাৰ যদি নাযায় তেনেহ'লে আজিৰ কাৰণে আমি এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিম